নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে জনাক দা নাইট লাইটাৰ ইউটিউব চেনেল। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ দেশতে জিঅ'ৰ গ্ৰাহকসকলে বিনামূলীয়াকৈ ভইচ কলিং আৰু ভিডিঅ' কলিং সেৱা লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, কেনেদৰে এই সেৱা লাভ কৰিব পাৰিব বা এই সেৱাৰ বিশেষত্ব কি সবিশেষ মই এইটো ভিডিঅ'তে আপোনালোকক জনাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট, যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি এইটো ভিডিঅ'ত এটা লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিব, কিয়নো আপোনালোকৰ এটা লাইকে আমাক এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিবলৈ অনুপ্ৰেৰণা যোগায়। আজি দেশজুৰি মুকলি কৰা হ'ল জিঅ'ৰ বিনামূলীয়া ভইচ আৰু ভিডিঅ' ৱাইফাই কলিং সেৱা। জিঅ'ই ইতিমধ্যে কেইবা মাহৰ পৰাই এই সেৱাৰ পৰীক্ষা নিৰীক্ষা কৰি আছে। গ্ৰাহকসকলে যিকোনো ধৰণৰ ৱাইফাই নেটৱৰ্কৰ সহায়ত জিঅ'ৰ এই সুবিধা উপভোগ কৰিব পাৰিব। উন্নত সুবিধা লাভ কৰিবলৈ ফোন কলক ভল্টি আৰু ৱাইফাইৰ মাজত চুইচ কৰিব লাগিব। জিঅ'ৰ ৱাইফাই কলিং সেৱা 150তকৈ অধিক মডেলৰ হেণ্ডছেটত কাম কৰিব। ৱাইফাই কলৰ জৰিয়তে গ্ৰাহকে ভিডিঅ' নিৰ্মাণ কৰিব পাৰিব। জিঅ'ৰ এই নতুন সেৱা মুকলি কৰি জিঅ'ৰ ডাইৰেক্টৰ মুকেশ আম্বানীয়ে কয় যে জিঅ'ৰ জৰিয়তে আমি ধাৰাবাহিকভাৱে গ্ৰাহকৰ সমস্যাসমূহ সমাধান আৰু নতুন সেৱা প্ৰদান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। বৰ্তমান সময়ত প্ৰতিজন গ্ৰাহকে মাহে প্ৰায় 900 মিনিট ৱাইফাই কল সেৱা ব্যৱহাৰ কৰিব পাৰে আৰু ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। সেই সময়তে জিঅ'ৰ বিনামূলীয়া ৱাইফাই সেৱা মুকলি কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।